তাৰমানে এটা খাটি দিয়ে ইয়াত এই খাটি এটা গৈ আছে আৰু ইয়াত মানে ধুনীয়াকৈ তাৰমানে কাপোৰ বোৱাৰ নিচিনা বোৱা যায় আছে তাৰমানে খাটি দি আছে আৰু গাইজ এখন উমানন্দ ভস্মাচল পাহাৰ তাৰ পৰা অলপ দেখা পায় আৰু গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম টু ধন CH ব্লগছ বৰ্তমান আছোঁ দীঘলী পুখুৰীত আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ইয়াৰ পৰা উত্তৰ গুৱাহাটীত যাম উত্তৰ গুৱাহাটীত তাৰমানে বেম্বো পৰ্দাৰ মানে যিটো সজাই যেনেকৈ বেম্বো পৰ্দা বনাই যেনেকৈ সেইটো আপোনালোকক দেখাম আজি বেম্বো কোম্পানী যাই পেলাই যেতিয়া মানে কাছাৰী ঘাট আহি পালোঁ এবাৰ টিকেট কাটি ল'লোঁ এতিয়া ফেৰি দি যাম ব্ৰহ্মপুত্ৰ আপোনালোক ধুনীয়াকৈ দেখাম আৰু এই টিকেট কাটি ল'লোঁ ৰ'ব তাৰমানে 9 টকা 50 পইচা মানুহ 2জন আৰু বাইক এখন তেনেহ'লে বলক আৰু গাজ এতিয়া উঠি লৈছোঁ ফেৰীৰ ওপৰত পানী জাহাজৰ ওপৰত ইয়াৰ পৰা আপোনালোকক ব্ৰহ্মপুত্ৰৰ পুৰা ভিউটো দেখাম ধুনীয়াকৈ চাই দেখিব ভিডিঅ'টো আৰু এইগিলা দেখিছি না ডাঙৰ পানী জাহাজ ধুনীয়া গাইজ যিবিলাকে মানে লাইফ জেকেট ধুনীয়াকৈ থৈ দিছে চিন্তা নাই আৰু পিন্ধি ল'ব লাগিব এটা আৰু ফেৰীৰ ওপৰত অজয় চানা ভাজা লৈ আহিছে তাকে অলপ খাওঁ খাইকৈ মানে পাৰ হ'ম আৰু নদী ধুনীয়াকৈ আৰু এই চানা ভাজা নেমু টেঙা দিছে ধুনীয়া লাগিছে একেবাৰে আৰু গাইজ এখন ফেৰী যাই আছে বৰ্তমান ক'লৈ যাব এখন ৰজাদুৱাৰ ঘাটকলৈ যাই আছে ধুনীয়া লাগে আৰু ধুনীয়া ভিউটা দেখা পায় ইয়াৰ পৰাই আৰু গাইজ এই ফেৰীটো ৰ'পৱে তাৰমানে এতিয়া মানে মোবাইল আপোনালোকে দেখা নাপাব এনেকৈ খালি মানে মোবাইল এনে দেখা পায় কিন্তু মোবাইলটো দেখা নাপায় মোৰ মোবাইল দামী মোবাইল নহয় বেছি জুম কৰি আপোনালোক ভালকৈ দেখাব নোৱাৰোঁ মই আৰু অতি শীঘ্ৰে একদিন যাম ৰ'পৱেক তাতে তাৰ পৰা এটা ভিডিঅ' বনাম ৰ'পৱেদি পাৰ হ'ম একদিন সেইটো আপোনালোক সকলো ধুনীয়াকৈ দেখাম আৰু আপোনালোক মই মানে পানী জাচিতকৈ চলাই ড্ৰাইভিং যিটো ৰুম সেইটো ৰুম দেখাই দিয়ে চলাম এইটো চাওক এইটো ঘূৰাই মানে এইটো মানে ষ্টাইৰিং কিবাকিবি আছে আৰু বহুত কিবাকিবি তাৰমানে শৰাঘাট দি বহুত পাৰ হ'লোঁ বাইকেদি হওক গাড়ীদি হওক কিন্তু ফেৰীদি পাৰ হোৱা তাৰমানে বেলেগ এক্সপিৰিয়েঞ্চ এটা সেইকাৰণে আজি ফেৰীদি পাৰ হ'ম আৰু আপোনালোকক দেখাম ধুনীয়াকৈ ভিউটো ইয়াৰ পৰা কি উমানন্দ অলপ চলপ দেখা পায় গতিকে উমানন্দও একদিন যাম তাতো একদিন এটা ধুনীয়া ভিডিঅ' এটা বনাম তাৰ পৰাই আৰু এতিয়া ৰখি আছোঁ তাৰমানে 8টা বজাতে তাৰমানে ফেৰীখন তাৰ পৰা যাব সেইকাৰণে ৰখি আছোঁ ৰখিব লাগে অলপ ৰখাই লাগিব সময়ত যাব যিহেতু যেতিয়া 8টা বাজিল আৰু ফেৰী ষ্টাৰ্ট হৈ গ'ল এতিয়া বলক আৰু গাইজে এখন উমানন্দ ভস্মাচল পাহাৰ তাৰ পৰা অলপ দেখা পায় আৰু গাইজ এতিয়া তাৰমানে মাজগাঁও পাৰঘাট আহি পালোঁ তাৰমানে পানী জাহাজে গাইজ ব্ৰহ্মপুত্ৰ ফালি দিছে একদম ৰখি আছা মোক দেৰি হ'ল আৰু এতিয়া যাই আছোঁ বাঁহৰ পৰ্দাৰ মানে কোম্পানী বাঁহৰ পৰ্দা কেনেকৈ বনায় বেম্বো মানে বেম্বো যিটো পৰ্দা সেইটো কেনেকৈ বনায় তাকে দেখাওঁ আপোনালোকক আজি কোম্পানী আণ্ডাৰ কোম্পানীৰ ভিতৰত গৈ কিনে পূৰা একদম সেইটো নতুন ব্ৰিজ বনি আছে এখন কাম চলি আছে একেবাৰে জোৰদাৰ কাম চলি আছে জোৰদাৰ আৰু গাইজ এতিয়া আহি পালোঁ বেম্বো পৰ্দাৰ মেকিং কেনেকৈ বেম্বো পৰ্দা বনাই সেই কোম্পানী আহি পালোঁ আপোনালোকক দেখাই আছোঁ এই খাটিবিলাকৰ দ্বাৰাই তাৰমানে বেম্বো পৰ্দাবিলাক বনোৱা হয় এই খাটিবিলাক আহে নগাঁৱৰ পৰা আৰু এইবিলাকক মানে পলিচ কৰা হয় পলিচ কৰা মেচিনটো আপোনালোকক দেখাই দি আছোঁ মই আৰু এইটো চাওক পলিচ কৰা মেচিন তাৰমানে খাটিবিলাক আহি পলিচ কৰে ধুনীয়াকৈ একেবাৰে চাওক আৰু এইটোৱে হ'ল তাৰমানে কোম্পানীৰ ঘৰ শাল ঘৰ ইয়াত মানে বস্তুবিলাক পৰ্দাবিলাক ইয়াত বনায় তাৰমানে মেচিনবিলাক আছে শাল ঘৰ মানে শাল টাইপ একেবাৰে আৰু বাইদেউজনীয়ে ববিনত সূতা লৈ আছে তাৰমানে ইয়াৰ পৰা মানে বেম্বো পৰ্দা যিবিলাক সূতাৰ মানে বনোৱা হয় তাৰ কাৰণে চাই লওক মেচিনবিলাক একেবাৰে পাট মুগাৰ মেচিনৰ দৰে শালৰ দৰে ববিন সূতাৰ ববিন এই সূতাবিলাক তাৰমানে বনায় গুঠে তাৰমানে মানে মেচিনটো চলিলে তাৰমানে বাইদেউজনী মেচিনটো চলালে ধুনীয়াকৈ মই দেখাই দিছোঁ আপোনালোকক একেবাৰে কাপোৰ বোৱা শালৰ নিচিনা একেবাৰে এনেকৈ তাৰমানে এটা খাটি দিয়ে ইয়াত এই খাটি এটা গৈ আছে আৰু ইয়াত মানে ধুনীয়াকৈ তাৰমানে কাপোৰ বোৱাৰ নিচিনা বোৱা যায় আছে তাৰমানে খাটি দি আছে
আৰু এখন বৰ্তমান লাগি আছে মেচিন চলা নাই বৰ্তমান কিন্তু ধুনীয়া পৰ্দা একেবাৰে এখন বেলেগ হয় এখন ইয়াত ডিজাইনটো বেলেগ ডিজাইন বনাইছে এইটো ডিজাইন বেলেগ আছিলে এইটো ডিজাইন বেলেগ 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 ডিজাইন বহুত ডিজাইনো পায় তাৰ মানে গাইজ প্ৰত্যেকটো শালতে বেলেগ বেলেগ ডিজাইনৰ মানে পৰ্দা লাগি আছে বৰ্তমান বনাই আছে গাইজ ইয়াত তাৰ মানে যিবিলাক খাটি বাঁহৰ খাটি আছে এই খাটিবিলাক ইয়াত ৰং কৰা হয় তাৰ মানে কেনেকৈ ৰং কৰা হয় তাৰ মানে মই কৈ আছোঁ আপোনালোকক ইয়াত প্ৰথমে পানী দিয়া হয় পানী দিয়াৰ পিছত ৰং দিয়া হয় ৰং দি কেনে ইয়াত মানে তলত জুই ধৰা হয় মানে জুই লগাই দিয়া হয় বস্তুটো গৰম কৰি কেনে মানে ৰংটো মিহল কৰি কেনে তাৰ মানে ইয়াত খাটিবিলাক মানে ইয়াত আনি যায় দিয়ে তাৰ মানে দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ কালাৰ হৈ যায় আৰু খাটিবিলাক গাইজ এই খাটিবিলাক তাৰমানে কাটি থৈছে ইয়াত এইটো হৈছে খাটি কটা মেচিন তাৰমানে ইয়াত মানে খাটিবিলাক কটা হয় ধুনীয়াকৈ একদম জপত গাইজ এই বনোৱা প্ৰচেছটো চাই খুবেই ভাল লাগিল তাৰমানে ধুনীয়া মানে ভাল লাগিল তাৰমানে কেনেকৈ বনাই চাই মানে তাঁতশালৰ নিচিনা একেবাৰে ভালেই লাগিল খুব এতিয়া ইয়াৰ পৰা গৈ আছোঁ তাৰমানে অলপ বেলেগ একটা যাম আৰু গাইজ এখন ব্ৰিজ বনি আছে তাৰমানে এই ব্ৰিজখনে একদম ব্ৰহ্মপুত্ৰ পাৰ হৈ যাব একদম কাছাৰী ঘাটৰ পিনে ধুনীয়াকৈ বনাই আছে একেবাৰে গাইজ আজি ব্লগটো ইয়ালৈকে আছিলে পুনৰ লগ পাম আপোনালোক অন্য এটি নতুন ব্লগৰ সৈতে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈকে টাটা বাই বাই জয় অসম